ফ্ৰেণ্ডছ, আজি মই দেখাই আছোঁ অতি দুৰ্গতি। এইটো কি হয় মানে যোৱাকালি ৰাতি মই এঠাইত বহুত সময়লৈকে ৰ'লোঁ কলচাতাত গৈ কেনে। তো গাড়ীৰ মানে জাৰ্কিঙত চাওক মোৰ গাড়ীৰ চাবি ক'ৰবাত পৰি ৰ'ল, মোৰ বাইকৰ চাবি ক'ৰবাত পৰি ৰৈ গ'ল। এতিয়া মই এনেকৈ চলাব লগা হৈছে। তো মই লকটো চেঞ্জ কৰিব লাগিব। এইফালে গাঁৱৰ মানুহ এজন ঢুকাইছে, তাৰ জানাজা আছে। তাৰপিছত আজি মোৰ ষ্টুডেণ্টৰ পৰীক্ষা আছে। লগতে মোৰ এটা অনলাইন অৰ্ডাৰ আছিলে, মোবাইল এটা অনলাইন বুক কৰিছিলোঁ, সেইটো আহি পাইছে। তো আজি মোৰ দিনত ইমান কাম আছে, আপোনালোকক মই দেখুৱাম। তো মই লাহে লাহে যাব চেষ্টা কৰিম, কিন্তু দেখা পাইছে কিমান দুৰ্গতি, কিমান সময়ৰ অভাৱ। দেখাই আছোঁ আপোনালোকক। মই এতিয়া গৈ আছোঁ, গুৱাহাটী গৈ আছোঁ, দেখাই আছোঁ। ফ্ৰেণ্ডছ, ঘৰত এটা পুৰণা লগ পালোঁ, সেইটোৰে মোৰ অন অফ কৰিব পৰা হৈছে। এতিয়া মোৰ লাগিব তেল ভৰাবলৈ টাংকিৰ লগ। তো সেইটো চাওঁ কি হয়, নহ'লে মই আজি ডিউটিত যাবই নোৱাৰিম অফিচত। লগতে মই যিটো অনলাইন বুক কৰিছিলোঁ মোবাইল, সেইটো আহি পাইছে। সেইটো আপোনালোকক দেখাম। মই অফিচতে ৰিচিভ কৰিম, কাৰণ ফ্ৰেণ্ড দুটা মানে ভয় খুৱাই দিছে, বোলে কাঠৰ টুকুৰা যদি আহি যায়। মই মানে অনলাইনত ডাইৰেক্ট এনেকৈ পে'মেণ্ট কৰি কেনে কোনো পাৰ্চেল লোৱা নাই। তো মই ফোন কৰি জনাইছোঁ, অফিচৰ পৰা ৰিচিভ কৰিম। কিবা প্ৰব্লেম হ'লে তেতিয়া তেওঁলোকেও গম পাব। তো ব'লক কুৰিয়াৰলৈকে, তাতে দেখাই আছোঁ। লগটো চাই লওক, দেখিবনে? এইটো ঘৰত এটা পুৰণা বাইকৰ চাবি আছিলে, এইটোৰে খুলি গৈছে, কিন্তু তেলৰ টাংকিটো খোলা নাই। তো ঠিক আছে, ব'লক কুৰিয়াৰলৈকে ব'লক। এতিয়া বেজাৰা পাইছোঁ, সেইকাৰণে চাৰিআলিত আছে কুৰিয়াৰ, তাতে দেখাই আছোঁ আপোনালোকক। ব'লক। मैं हमेशा कहती है अच्छी संगत में रहना बहुत जरूरी है। वो ऐसा है ना कि सुनार का कचरा भी बादाम से महंगा होता है। ফ্ৰেণ্ডছ, মই এতিয়া কুৰিয়াৰ পাই গ'লোঁ, কুৰিয়াৰ চেণ্টাৰ এইটো বিল্ডিঙত। আপোনালোকক এতিয়া দেখাই আছোঁ মোৰ পাৰ্চেলটো। OTP লাগিব, এটা ফোন কৰি কিনে OTP দি দিয়ক। তো ফ্ৰেণ্ডছ, ব'লক দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। এয়া আনবক্সিং কৰি আছোঁ মটো G60। 108 মেগাপিক্সেল কেমেৰা, ৰিয়াৰ কেমেৰা এইটো, 32 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, 6000 mAh বেটাৰী, AMOLED ডিছপ্লে। ব'লক চাই লওক। বহুতৰ পৰা শুনি আহিছিলোঁ কাঠৰ টুকুৰা পঠাই দিয়ে ফ্লিপকাৰ্টে অনলাইন পে'মেণ্ট কৰিবলৈ। তো তাৰ মানে কি হয়, প্ৰুফ কৰিবলৈ মই অৰ্ডাৰ কৰিছিলোঁ, আৰু এতিয়া কাঠৰ টুকুৰা আছেনে মোবাইল আছে দেখাই আছোঁ। সেইটো ইয়াততো ঠিকেই দেখিছোঁ এতিয়ালৈকে। চিল পেক খুলি আছোঁ। অনলাইন পে'মেণ্ট কিমান ছিকিউৰ হয় আপোনালোকে দেখা পাব এতিয়া। আৰু যদি কোনোবাই অফাৰত মোবাইল ল'ব বিচাৰিছে, তো এতিয়া ফ্লিপকাৰ্টত যায় মটো G60 24,000 মোবাইল 15,000 টকাত ল'ব পাৰিব। তো হাৰি আপ, দেৰি নকৰিব। মোৰ দৰে আপোনালোকে অনলাইন কৰক, কেছ অন ডেলিভাৰী কৰিব পাৰে, অপশ্যন আছে। সেইটো এতিয়া মই দেখাই আছোঁ। এয়া কিয় খোলা যোৱা নাই, ক'ৰবাত চিল আছে। আৰু আৰু এইটো চিল আছে। এতিয়া অ'পেন হৈ গ'ল। ওলাই গ'ল, কাঠৰ টুকুৰা নাই। এইটোৱেই মটো G60। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ ল'ম বুলি কেনে লৈছোঁ। এইটোৱে এচেছৰিজ চালোঁ, ঠিকে আছে। এতিয়া মোবাইলটো অন কৰি দিম। তো ফ্ৰেণ্ডছ, অনলাইন পে'মেণ্টটো ছিকিউৰ হয়, কোনো ভয় খুৱাব লগা নাথাকে। আজি ময়ো প্ৰুফ পাই গ'লোঁ। তো আপোনালোকে ভয় নকৰিব, অনলাইন পে'মেণ্ট কৰিব পাৰে।
তো ফ্ৰেণ্ডছ এয়া দেখিছে মোবাইল অন হৈছে ৱাও আৰু অনলাইন পে'মেণ্ট ছিকিউৰ হয় আপোনালোকে টেনশ্যন নল'ব এয়া টেনশ্যনটো মৰিল দে, কাঠৰ টুকুৰা নাহিল আৰু মোক কালি লগৰ এইটো ল'ৰা মোবাইলেৰে মই এটা এটা ৰেকৰ্ডিং কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তেতিয়ালৈকে হা আহি যায় না কি সেই নহয় আহে মই কেতিয়াও পোৱা নাই আমাৰ তাতে পাইছোঁ চাৰিটা হয় নেকি আগত চব ধৰি পাব লাষ্টত আমি গাড়ী যেতিয়া আহে পেকেটটো তাৰমানে ফাটা থাকে এইটো চেঞ্জ এই কৰে উল্টা পুল্টা কৰি দিয়ে তাৰে পাছত লাষ্টত চোৰলৈ গ'ল হাতত মেইন হাতত এই গুৱাহাটী হ'ব গুৱাহাটী হ'ব মই এনেকুৱা পাইছিলোঁ এইটো মোবাইল পোৱা নাই বেলেগ বস্তু পাইছোঁ সেইটো কাৰণে অসুবিধা নাই এইটো যদি আপুনি বস্তু নাপায় পইচা ৰিফাণ্ড হৈ যাব ন কিন্তু তাৰ কাৰণে এটা প্ৰুফ লাগিব না কি ঘৰত যদি ৰিচিভ কৰিলোঁ হয় নহয় নহয় এইটো আপুনি প্ৰুফ কি এইটো হৈ যাব এইটো চল্ভ হৈ যায় অসুবিধা নাই গাড়ী ফ্ৰেণ্ডছ এয়া আজি যে মই নতুন মোবাইলটো ল'লোঁ এই মোবাইলটোৰ এতিয়া মই কেমেৰাৰ ৰেকৰ্ডিং কৰি আছোঁ চাওক পিকচাৰ কোৱালিটি কেনেকুৱা আপোনালোকে জনাব এইটো উত্তৰ গুৱাহাটী যোৱা ৰাস্তা ফটো উঠাই আছে আমাৰ ঘৰৰ ওচৰৰে ল'ৰা দেখা পাই কেনে মই ৰখি দিলোঁ ইয়াতে তো মই ডিউটিৰ পৰা আহিছিলোঁ দিয়ক ঠিক আছে ভিডিঅ' কোৱালিটি কেনেকুৱা জনাব আৰু আজি বহুত কাম কৰিছোঁ ৰাতিপুৱা কলচৰ গৈছোঁ তাৰ পৰা চাবি বিচাৰিলোঁ বাইকৰ চাবি হেৰাইছিলে তাৰপিছত বাইকৰ তেল ভৰোৱাৰ ব্যৱস্থা কৰিলোঁ এতিয়া চালে গম পাব তেল পূৰা ফুল আছে টাংকি পূৰা ফুল কৰি লৈছোঁ আজি মানে প্ৰব্লেম যাতে নহয় আৰু তেনেকুৱা কৰাই লৈছোঁ তাৰপিছত মই ডিউটিত গ'লোঁ কিন্তু যিজন কেণ্ডিডেটৰ পৰীক্ষা আছিলে পৰীক্ষাটো তাই নিদিলে দি কেনে বহি কেনে উঠি গুচি আহিছে তো তাৰ পৰা মই আকৌ এতিয়া অফিচত গৈ এটেণ্ডেঞ্চ কৰি কেনে এতিয়া ঘৰত আহি আছোঁ ইয়াৰ পৰা আকৌ এটা মানুহৰ মানে প্ৰগ্ৰেম এটা আছে তাতে যাম তো আজি বহুতে কাম কৰিছোঁ গতি দুৰ্গতি বুলি যে কয় তাৰ ফলটো আজি ভুগিছোঁ কালি জোৰত চলাই মই চাবি হেৰালোঁ তো আজি কিমান কষ্ট কৰিলোঁ দেখিলে এইটো আমাৰ ঘৰৰ ওচৰৰে ল'ৰা ইয়াত নতুনকৈ এখন পাৰ্লাৰ খুলিছে তো নিজেও অলপ আপডেট হৈছে আৰু মই যোৱাই নাই এতিয়ালৈ যাম বাৰু আপোনালোকেও আহিব ডুমনিচুকী চকতে হয় কি নাম আছে মিষ্টাৰ কাট আহিব চবে আহিব তাতে লগ পাব আমাৰ ভাইক ওচৰৰে দিয়া ঠিক আছে বাই বাই এইটো